এতিয়া ষ্টাৰ্ট কৰিব তাৰপিছত এওঁলোকে খেলিবনে? এতিয়া মই ইউটিউবাৰ হৈছোঁ, এক্টিং আহিছোঁ। এই ভাস্কৰদাক কৈছোঁ যে শিৱসাগৰত তেওঁ ময়ো আমি দুটাই এতিয়া মানে লগ পাই থাকোঁ এনেকৈ মানে এইবিলাক পাছৰফালে মনে মনে আছে কিন্তু নমতা বিয়া নমতা বিয়া নহয়, মোৰ নামটো নমতা বিয়া হয় কিন্তু দাদা মতে হৈছে নমতা ভাত। কিন্তু মোৰ আটাইতকৈ দুখ লাগিলে আজি মোক বেলেগকৈ প্ৰেংক কৰিলে আকৌ। কিন্তু আজি মই দাদাক অকণমান প্ৰেংক কৰি দিলোঁ। আমাৰ ধুনীয়া ল'ৰাটো কি ধুনীয়া ল'ৰা দেখিছেনে? চাওঁ ভালকৈ মুখ চাওঁ, ধুনীয়াকৈ বেছিকৈ হেঁতে মা নমস্কাৰ, মই নৱবিতুপন। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নৱবিতুপন গুগল অফিচিয়েল আৰু ফেচবুক পেজ নৱবিতুপনলৈ। আৰু যিহেতু ব্যস্ততাৰ মাজত আছোঁ, আজি ৰংপুৰ মেলাত আছোঁ, ৰংঘৰ। আৰু ৰংঘৰ আজি ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাম। আৰু যিহেতু গোটেইখিনি দেখাব নোৱাৰিলোঁ, মই অকণ দেৰি হ'ল আহোঁতে। কি হৈ আছে কি নাই দেখাম, কিন্তু বহুত কিবা কিবি হৈছে ৰাতিপুৱাৰ পৰা হৈ আছে। আজি কেইবাদিন ধৰি পিনি ৰংপুৰ মেলাৰ ইয়াত হৈ আছে। আৰু ৰংপুৰ আজি মেলাৰ লাষ্ট মানে আজি 16 তাৰিখ। আৰু ইয়াতে সাংস্কৃতিক সন্ধ্যা আছে আৰু সকলো ইয়াত কি হৈ আছে কি নাই অলপ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আহক মই ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত দেখাম। আৰু এটি স্মাৰকেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। স্মাৰকটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে এখন স্মৃতি গ্ৰন্থ। মোলা গাভৰুৰ দল জিকিব লাগে। পুৰুষৰ ইয়াতে ব্যস্ত আছোঁ, তাৰ মাজতে বাইদেউতে বহুত কষ্ট কৰি আছে ধুনীয়াকৈ একদম আমাৰ ধুনীয়াকৈ পৰিৱেশ। এই বাইদেউহে ৰংঘৰ পৰিৱেশ ৰংপুৰ মেলা পৰিৱেশ বহুত ধুনীয়া হৈছে আজি। আমাৰ প্ৰতি বছৰে আলোচনা পতা হয়, ভাল লাগিছে আজি। এয়া বাইদেউ ৰংপুৰ মেলা বহুত ভাল লাগিছে। এই মাজতে আমাৰ এইফালে ককাইদেউ চচ ককাইদেউ আৰু এইফালে নমতা বিয়া। নমতা বিয়া নহয়, মোৰ নামটো নমতা বিয়া হয় কিন্তু দাদা মতে হৈছে নমতা ভাত। কিন্তু মোৰ আটাইতকৈ দুখ লাগিলে আজি মোক বেলেগকৈ প্ৰেংক কৰিলে আকৌ। কিন্তু আজি মই দাদাক অকণমান প্ৰেংক কৰি দিলোঁ। আৰু মানে কি হ'ল, দাদাই মোক কৈছে অকণ দেখিছোঁ লাগিছে নমতা ভাত দি কিনে ভাত
ভাল লাগিছে গোটেইখিনি ভাল মাজতে লাগিলে আৰু যিসকলে চাইছে সকলোলৈকে ভোগালী বিহু আন্তৰিক শুভকামনা দাদা আপোনালৈ ভোগালী বিহু আন্তৰিক শুভকামনা জনালোঁ আৰু মজা লাগিলে ইয়াত আহি বহুত বেছি ৰংপুৰ মেলা মজা ৰংপুৰ মেলা জুই মানে জুই শিৱসাগৰ জিন্দাবাদ জুই এতিয়া চব এইফালে আকৌ আমাৰ এই ছাৰেও লগতে আছে এইফালে বঢ়িয়া আজি ভাস্কৰক লগ পালো নমস্কাৰ সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন আৰু সাংস্কৃতিক মানুহ কেমেৰাটো ধৰিছে মোৰ টাইপৰ মানুহ হৈ গ'ল ভাল লাগিল মই এতিয়া ইউটিউবাৰ হৈছো আজিকালি চাব হৈ যায় আমাৰ ভাল লাগে ভাস্কৰ শিৱসাগৰ মই সকলো বস্তু ৰেকৰ্ড কৰিব লাগে লাইফত আজি পৰা 20 বছৰ পিছত মই তিৰংঘৰত কি কৰিছিলো বুলি চাব পাৰিব সেইকাৰণে মই ৰাখিছো আৰু যিহেতু মই কালচাৰ বিভাগত থাকোঁ ইয়াতে সেইকাৰণে অকণমান দেখাইছোঁ মুহূৰ্ত দেখাই আছোঁ এয়াই ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব দেই সুন্দৰকৈ চাই থাকিব আমাৰ এহেঁতিকেইটা বহুত কষ্ট কৰি আছে কেনেকুৱা লাগিছে অনুভৱ হা অনুৰাগ বিতুপন শিৱসাগৰ অনুৰাগ বিতুপন চেনেল মানে আগৰ সেই চেনেলটো নহয় এইটো নতুনটো দিম আৰু সকলোৱে চাই থাকিব আমাৰ ৰংপুৰৰ কিছু মুহূৰ্ত ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত হৈ যাব বাই বাই ৰংপুৰ মেলাৰ কাৰ্যসূচী খেলৰ জিকিলে ফাইনেল জিকিলে ফাইনেল এতিয়া আমাৰ ঋষিদা আৰু ঋষিদা আহি পালেহি ঋষিদা ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু বিৰাট ভাল এক্টিং কৰে বহুত ছুপাৰহিট গান কৰি দিছে এই দুভাগ ৰাতি প্ৰথম কৰিছিলে আগন্তুক আমি কাম কৰিম বুলি আৰু এতিয়া অকণ চালিয়া গৈছে পেঞ্চন অকণ কমিছে অলপ চালিয়া গৈছে এমপি আচাৰ্য আছে আমাৰ ইনষ্টাগ্ৰাম কৰিব অনুৰাগৰ লগত কাম আৰু ৰংপুৰ মেলালৈ আহিছে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ লগ পাম দেই পৰৱৰ্তী কথা লগ পাম আমাৰ সকলো আহিছে দেখাইছোঁ সকলোকে দাদাটো আহিছে কেনেকুৱা লগ লক্ষীও আহিলে আমাৰ এজন প্ৰত্যেকজন প্ৰচলিপী আহি আছে আৰু সকলো টাইমত আমি লগ পাই থাকিম ন পৰৱৰ্তী কথা থাকিব দেখাই আছোঁ আৰু আহিছে আমাৰ জোনদা আমাৰ দাদাহঁত আহিছে সকলো আহিছে আৰু জোনদা আহি পালে জোনদা আজিকালি ইউটিউবত দিয়া কৈছোঁ মানে নহ'লে আমাৰ একদম কাম লাগে আছে বুজাই চাগে আৰু ইউটিউবত দেখাব লাগে ন দিয়ক এয়া জোনদা দেই মই বহুত আছে পুৰণা আৰু বৌ সেয়া সকলো আহিছে ভাল লাগিছে আৰু বাহিৰতো আছে আমাৰ ইয়াত নীলমিতা আহিছে মোৰ চেনেলত মানে আজি মই ইয়াত কি হৈছে দেখাম ইউটিউবত কৰিব লাগে যে নহয় নীলমিতা ৰংপুৰ আহি পালোঁ দেখাই থাকিম কোন আহিছে মানে ৰংপুৰ মেলাত কিছু মুহূৰ্ত সাংস্কৃতিক অনুৰাগ বিতুপনে আৰু লগত সহযোগী কৰিব আমাৰ দীপজ্যোতি ভূঞাই যথেষ্টখিনি জনপ্ৰিয় কৰি আমাক শিৱসাগৰৰ সুনাম কৰি ৰাখি দিছে আৰু আমি তেওঁক এই ভাগতে আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁক এখন প্ৰদান গামোচা পিন্ধাবলৈ আমাৰ অধিক শুভকামনা জনাইছোঁ
ইয়াৰ পিছতে আমি মনোৰঞ্জন প্ৰকাশক অনুৰোধ জনাইছোঁ। তোমাকে চাবলে সদায় যাম গধূলি সদায় যাম গধূলি। নতুন গীত গাইছোঁ। মন্টুদা আৰু এতিয়া মন্টুদাৰ অনুষ্ঠান আমাৰ ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত। ঠিক আছে, আৰু এটা গাম, আৰু এটা এই বৰ্তাৰ ৰিকুৱেষ্টটো ৰাখিম, আৰু এটা বিহু গাম। ঠিক আছে। যিহেতু ৰংপুৰ মেলা আজি অনুষ্ঠান হৈ আছে, আমাৰ সাংস্কৃতিক অনুষ্ঠান,
অঁ চাই দিছোঁ আমি মনোৰঞ্জন গগৈ ডাঙৰীয়া জিলা গাঁৱলৈ অনুৰোধ জনাইছোঁ। এই যিহেতু আজি শিৱসাগৰ ৰংপুৰ মেলাৰ কিছু মুহূৰ্ত দেখালোঁ আৰু ৰংঘৰ বাকৰিৰ ৰংপুৰ মেলা 2023 আৰু যিহেতু দিনৰ পৰা হৈ আছিলে আজি বহুত জনগোষ্ঠীয় নৃত্যৰ লগতে আৰু বহুত কিবাকিবি হৈছিলে কিন্তু সকলো দেখাব নোৱাৰিলোঁ তো যিমান পাৰিলোঁ দেখালোঁ আপোনালোক সকলোৱে চাই থাকিব মোৰ ইউটিউব চেনেল শিৱসাগৰৰ অনুৰাগ বিতুপন আৰু মোৰ ফেচবুক পেজ শিৱসাগৰৰ অনুৰাগ বিতুপন আৰু যি কাৰ্যসূচী কৰিব লাগে আপোনালোকে কৰি দিব জানেই আৰু সকলোকে ধন্যবাদ জনাইছোঁ চোৱাৰ বাবে আৰু সকলোৰে মন ভাল পোৱা দিব আশীৰ্বাদ দিব আৰু এনেকৈ যাতে পৰৱৰ্তী বজাত দেখা যাব পাৰোঁ ধন্যবাদ জয় অসম বাই বাই